क'क्राझार जिल्ला आइजो आरो गथ'सा जौगाखां बिफाननि बानजायनायाव खुंफुंनाय जिल्ला थाखोनि बाथि हादरारि फसंथान 2022आ जोबलांबाय। आसाम सरकारनि बिथोन बायदियै दुलाराय रायजो नाङै गथ'सा आरो बिमाफोरनि गोग्गो जाग्रा आदार आरो देहा जोथोननि सायाव सांग्रांथि लाबोनायनि गेजेरजों बाथि हादरारि फसंथान 2022 खौ थांनाय 1 सेप्तेम्बरनिफ्राय 30 सेप्तेम्बरसिम दानसेनि हाबाफारिजों खुंफुंनाय बायदियैनो क'क्राझार जिल्लायावबो आइजो आरो गथ'सा जौगाखां बिफाननि बानजायनायाव खुंफुंनाय राष्ट्रीय पोषण माह थामहिनबा हादरारि फसंथान 2022 खौ दिनै फोजोबो। क'क्राझार जिल्लानि सिङाव थानाय बनरगावनि खाग्राबारि कमिटि हलाव बाथि हादरारि फसंथानखौ फोजोबनाय हाबाफारि खुंफुंनायनि गेजेरजों फोजोबनाय जायो। दिनैनि बे फोजोबनाय हाबाफारिनि गेजेरजों फसंथान 2022 नि समाव गथ'सा आरो बिमाफोरनि थाखाय जाग्रा आदार आरो देहा जोथोननि सायाव साबसिनै खामानि मावनायनि थाखाय गुबुन गुबुन आईसीडीएस प्रजेक्टफोरनि मावथि हान्जाफोरनो बान्था होनाय जायो लोगोसे देहायारि लोरबां गथ'फोरनो गोग्गो जाग्रा आदार गथायनानै होनाय जायो। दिनैनि हादरारि फसंथान फोजोबनाय हाबाफारियाव आलासि महरै बाहागो लायो बीटीसीनि समाज अनसाय बिफाननि मावफुं सोद्रोमा गौतम दास, 30 नं सानजा क'क्राझार विधानसभा बियाबनि एमएलए लरेन्स इस्लारि आरो क'क्राझार उफ्रा जिल्ला बेंगिरि जतिन बराया। আজিৰ দিনত সঁচাকৈ আমি আনন্দিত। মই বিশেষ কৰি এজ এ ডিষ্ট্ৰিক্ট অফিচাৰ মই যিখিনি হয়তো ছাকচেছ হ'ব লাগিছিল তাত কৰি আৰু মানে ছাকচেছ হ'ব পৰা নাই, কিন্তু ভালেখিনি ছাকচেছ হৈছোঁ। আৰু ইমানখিনি অংগনবাদী কৰ্মী, সহায়িকা, ছুপাৰভাইচাৰ, পোষণ টিম, এনাডাৰ আমাৰ ষ্টাফ আছে, তেওঁলোকে যিখিনি দি এই মাহটোত বহুত কষ্ট কৰিলে। একচুৱেলি আমাৰ লেট হৈ গ'ল। আমি সেপ্টেম্বৰৰ 30 বা 1ৰ ভিতৰতে কৰিছিল, তেতিয়া আমাৰ পূজা আৰম্ভ হৈ গ'ল। পূজা আৰম্ভ হৈ যোৱাৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ। এতিয়া আমি সময় ল'লোঁ, এম ছাৰে আমাক সময় দিলে, এম ছাৰে সময় দিয়াৰ কাৰণে আমি আজিৰ তাৰিখটো ঠিক কৰি ল'লোঁ। মানে সঁচাকৈ আপোনালোকে ছাৰক সুধিছিল, ছাৰেতো কৈয়ে গ'ল আমি বেষ্ট প্ৰেক্টিছৰ ভিতৰত আমি এটা পাইছোঁ। গতিকে এইটো খুব এটা ভাল আমাৰ কাৰণে এটা সুখবৰ আৰু সঁচাকৈ আনন্দিত হৈছোঁ। চাওক এতিয়া আপুনি যিটো কৈছে ছাকচেছ হোৱা বুলি নকওঁ। কিয় নকওঁ? যেতিয়া আমি একদম যেনেকৈ পাল্ছ পলিঅ' আমাৰ বন্ধ হৈ পাল্ছ পলিঅ' এফেক্ট বাচ্চা নোহোৱা হৈ গৈছিল, গতিকে ঠিক সেনেকৈ আমি যদি ছেম বাচ্চা নোহোৱা কৰিব পাৰোঁ তেতিয়াহে ছাকচেছ হোৱা বুলি কওঁ। আৰু এটা কথা আপোনালোকে এম ছাৰক সুধিলে যে চাইল্ড মেৰেজ বা ট্ৰেফিকিং এইবিলাকৰ ক্ষেত্ৰত আমি বিশেষ পদক্ষেপ লৈ আছোঁ। এখেতে IG ট্ৰিবিউলেছৰ পৰা তেওঁলোক আছে, MSK আছে, মানে আছে, বিভিন্ন মানে আছে, প্ৰটেকশ্যন ইউনিট আছে, CWC আছে, আমি গোটেইবিলাকে মিলি বিভিন্ন ঠাইত এৱাৰনেছ প্ৰগ্ৰাম কৰি আছোঁ। বিশেষ কৰি কোকৰাঝাৰ জিলাত মানে চাইল্ড মেৰেজটো বহুত বেছি আছিল, এতিয়া লাহে লাহে কমি আহিছে। মানুহবিলাক সজাগ হৈছে। মানুহবিলাকে ৰাতিও ফোন কৰে, ৰাতি 10টা-12টাতো ফোন কৰে যে এনেকুৱা ছাৰ অমুকত চাইল্ড মেৰেজ হৈ আছে। এইবিলাক বন্ধ কৰাৰ কাৰণে আপোনালোকৰো সহায় লাগিব। আৰু লগতে মানে স্থানীয় যিবিলাক আমাৰ দল সংগঠন আছে তেওঁলোকে সহায় কৰিব লাগিব। বিশেষ কৰি আপোনাৰ চাইল্ড মেৰেজটো খুব এটা বেছি হৈ গৈছে। গতিকে এইটো কেনেকৈ আমি বন্ধ কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে আমাক দিহা পৰামৰ্শ দিয়ক। আপোনালোকে এৱাৰনেছ মিটিং মাতক, আমি নিশ্চয় আহিম। আৰু অকল এৱাৰনেছ মিটিং মাতিলে নহ'ব, ৰাইজে তাৰমানে ধৰিব লাগিব, নিজে ধৰিব লাগিব। এইটো বেমাৰ এতিয়া নোহোৱা কৰিবৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। ট্ৰেফিকিংটো প্ৰায় নোহোৱা হৈ আছে। এতিয়া কিছুমান ট্ৰেফিকিং এনেকুৱা হৈছে ঘৰত খাদ্যৰ অভাৱ, তাৰে কাৰণে গুচি যায় মনে মনে, আৰু সিহঁতক ৰেস্কিউ কৰা হয়। সিদিনাখনে এই পৰা ফোন কৰিছে ঝাৰখণ্ডৰ পৰা যে এনেকুৱা এটা বাচ্চা হৈছে, তাৰপিছত আমাৰ কৰি এতিয়া বাচ্চাটো এতিয়া আহি পাব। আৰু ঠিক এনেকুৱা হিচাপত আমাৰ কামবিলাক চলি আছে। আৰু আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। আপোনালোকৰ জৰিয়তে ৰাইজৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এটা আজি ছেমৰ কাৰণে আমি ইমান ডাঙৰ এটা কৰি আছোঁ, পোষণ মাহ কৰি আছোঁ। কিন্তু ছেম বাচ্চা কেতিয়া হৈছে আপুনি যদি চাব যায় তেতিয়া মেক্সিমাম মানে আৰ্লি মেৰেজৰ হোৱা মহিলাৰ ক্ষেত্ৰতহে মানে হৈছে, ছেম বাচ্চা জন্ম হৈছে। গতিকে এইবিলাক বন্ধ কৰিব লাগিলে প্ৰথমতে আমি আৰ্লি মেৰেজটো বন্ধ কৰিব লাগিব। গতিকে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আমাৰ যি এটা গুৰুত্বপূৰ্ণ বিভাগ বা গুৰুত্বপূৰ্ণ দায়িত্ব সকলোৰে আমাৰ মহিলা আৰু শিশুসকলৰ উন্নয়নৰ বাবে যি পোষণ অভিযান
এই অভিযানটো আচলতে এইটো প্ৰতিদিনৰে কাৰ্য আমাৰ, প্ৰতিদিনৰ বছৰৰ প্ৰতিটা মাহৰে কাৰ্য। তথাপিও আমাৰ এটা নিৰ্দিষ্ট মাহ কৰি দিয়া হৈছে ছেপ্টেম্বৰ মাহ। এই ছেপ্টেম্বৰ মাহত এই বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়ে স্থানীয় ৰাইজক লৈ পেলাই আৰু ইয়াৰ লগত সংশ্লিষ্ট যিসকল দল সংগঠন আছে তেওঁলোকো আমাৰ লগত সহযোগ কৰি পেলাই ছেপ্টেম্বৰ মাহটো আমি পোষণৰ ওপৰত সজাগতা বৃদ্ধি আৰু পোষণ কি এই সন্দৰ্ভত আমি সকলোকে অৱগত কৰাৰ কাৰণে প্ৰয়াস চলাওঁ আৰু ইয়াক গোটেই ভাৰতবৰ্ষতে চলে। ছেপ্টেম্বৰ মাহত আমাৰ এই শেষৰ ফালে এইটো ক্লজিং চেৰিমনি কৰা হয়। আমি অলপ পলমকৈ ক্লজিং চেৰিমনি কৰিলোঁ আৰু আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টে এইবাৰ বেষ্ট প্ৰেক্টিছৰ এৱাৰ্ড পাইছে অসমৰ ভিতৰত। আৰু আমি এই ছেপ্টেম্বৰ মাহ বুলি নহয়, ক্লজিং চেৰিমনি আজি আমাৰ নহয়, আমি এইটো নিয়ম মাফিক কৰিলোঁ। আমাৰ অকল BTR সকলো প্ৰজেক্টতে প্ৰতিখন জিলাতে আমি পোষণৰ ওপৰত যি সজাগতা, যি আমাৰ কাৰ্যসূচী আমি অনাগত দিনত তীব্ৰভাৱে চলাই যাম আমাৰ বিভাগীয় বিষয় কৰ্মচাৰীসকলক লৈ পেলাই। চাইল্ড লেবাৰ, চাইল্ড ট্ৰেফিকিং, চাইল্ড মেৰেজ সেইবোৰৰ ওপৰত আমাৰ দায়িত্ব আছে, আমি দায়িত্ব পালন কৰি আছোঁ। আৰু এই চাইল্ড লেবাৰ, চাইল্ড ট্ৰেফিকিং বা আৰ্লি মেৰেজ এইবোৰৰ ওপৰত আমাৰ বিভাগৰো কিছু চেল আছে, যেনে চাইল্ড ৱেলফেয়াৰ কমিটি, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট, ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচাৰ এইবোৰ আমাৰ আছে। সেইবোৰ বিশেষ কৰি ডাইৰেক্টলি আমাৰ অসম চৰকাৰৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ পৰা কণ্ট্ৰলিং হয়। আমিও BTR পৰা তেওঁলোকৰ লগত একেলগে কাম কৰি আছোঁ, আমাৰ লগত সহযোগিতা আছে, আমাৰ ডিপাৰ্টমেণ্টৰ যিহেতু হয়। আমি এই ক্ষেত্ৰত বিভিন্ন পলিচি লৈছোঁ আৰু তুলনামূলকভাৱে আগতকৈ কিছু এতিয়া হ্ৰাস পাইছে। আপোনালোকে যদি চাব যায় আগতকৈ পূৰ্বতকৈ এতিয়া এইবোৰ অলপ হ্ৰাস পাইছে। আৰু কিছুমান অঞ্চল আছে আমি চাইছোঁ যে আৰ্লি যিটো মেৰেজ সেইটো বন্ধ কৰাৰ কাৰণে স্থানীয় যিবোৰ লোক মানে কমিউনিটি আছে তেওঁলোকে ইচ্ছা নকৰে। তাক তেওঁলোকক বুজাব লাগিব, তেওঁলোকৰ সহযোগিতাৰে আমি আগবাঢ়িব লাগিব। তাৰ কাৰণে আমি পলিচি লৈছোঁ।